The 1, 2, 3, 4. Agol. Camera on koi lo. Camera on koi niki? 1 minute. Hello guys, welcome to my brand new video. I hope you all are doing good. So guys, আপোনালোকে সাগা ভাবিছে যে কিনো গুড আও লাইফটো আও চলি আছে দুখে দুখ। So guys, জীৱনটোত সকলোৱে দুখ থাকিবই। কাৰ জীৱনত দুখ না আপুনি মোক এটো কওকচোন। কাৰ দুখ নাই? কিছুমান মানুহ আপোনাৰ দুখটো দেখুৱায়, বাট কিছুমান মানুহ আপোনাৰ দুখটো নেদেখুৱায়। বাট সকলো মানুহৰ জীৱনত দুখ থাকিবই। খালি আপুনি কোনো মানুহক আপুনি কিন্তু ওপৰৰ পৰা চাই আমি জাজমেণ্ট কৰিব নোৱাৰে যে এজন মানুহৰ লাইফটো কেনেকুৱা। কিছুমানে আপোনাৰ দেখুৱায়, কিছুমানে আপোনাৰ নেদেখুৱায়। এটোৱে জীৱন। সো গাইস, জীৱনটো যিমান পায় অকণ এনজয় কৰিব চেষ্টা কৰক। কাৰণ আপুনি চাওক, আপোনাৰ দুখটো যে আপুনি বেলেগক দেখুৱাই থাকে, আপোনাৰ যেন প্ৰব্লেমটো সলভ হ'ব, কেতিয়াও সলভ নহয়। আৰু এটা কথা মনত ৰাখিব, লাইফ ইজ সো আনপ্ৰেডিক্টেবল। লাইফটো কেতিয়া কি হয় কোনেও নাজানে। আমি আজি আছোঁ, কাইলৈ আমি নাই। সো দুখ কৰি থাকি মানে জীৱনটো জানো জীয়াম ন। এটা অসমীয়াত কথা আছে বোলে জীৱনটো বোলে কচুপাতৰ পানী। সো গাইস, এনেকুৱা নিচিনাই কথা। মানুহৰ জীৱনত দুখ থাকিবই, দুখ কাৰ জীৱনত নাই। কিন্তু আমি জানো এইবুলি জানো দুখে দুখ কৰি পিনে জীৱনটো জানো এনেই ৱেষ্ট কৰাটো ভাল কথা হ'ব? একো ভাল কথা নহয়। সো গাইস, এটা মোৰ কথাই কৈছোঁ, মই আপোনালোকৰ ভিডিঅ' এটা হাঁহি ধেমালিকৈ কথা পাতিম। এইবুলি কি মোৰ জীৱনত এটা সুখে সুখ নেকি? সো মানুহে আপোনাৰ এটা আপোনাৰ কইনটো যে আপোনাক কোনটো ছাইড দেখুৱায় মানুহটোৱে, এইটো আপোনাৰ ডিপেণ্ড কৰিব। সো কিছুমান মানুহে আপোনাক নেদেখুৱায় ন। সো গাইস, এইখিনিয়ে গাড়ীখন আহি পিনে গোটেই মোৰ ভিডিঅ'টো বেয়া কৰিলে, একো নাই বাৰু। মই ব্লগিং কৈছোঁ, দেখিছে এইবিলাক চাইলেঞ্চাৰটো আঁতৰাই ল'ব, ছোৱালীক মোচন দেখাবৰ কাৰণে পুৰা ধপ ধপা আৰু কি হ'ব এইবিলাক মানে দেই। এইবিলাকৰ ফাইন, এইবিলাকৰ ল'ৰা ছোৱালীক ফাইন ভৰাব লাগে আচলতে। কিন্তু আমাৰ নিচিনা নৰ্মেল মানুহবিলাকক ফাইন ভৰাই, এইবিলাক মানুহক চুচুৱাই নিব লাগে থানালৈ। তো গাইজ, দলঙত শ্বুট কৰি আছিলোঁ এণ্ড ফাইনেলি এটা আহি পিনে পাই গ'লোহি। একচুৱেলি তাত ইমান গৰম আৰু এটা প্ৰব্লেম হ'ল, প্ৰব্লেমটো মই এটা শ্বেয়াৰ কৰিব নোৱাৰিম। আকৌ মই তাত শ্বুট কৰি আছিলোঁ, এটা আধা ঘণ্টামান সময় এনেই লোকচান হৈ গ'ল। আৰু তাত যি ৰ'দ পৰি আছে ন, গোটেই মানুহটো মানে সিজি গৈছোঁ। চ' গাইজ, মই কিবা এটা কথা কৈ আছিলোঁ, য়েছ লাইফটোৰ কথা কৈ আছিলোঁ। চ' গাইজ, জীৱনটো আপোনাৰ এনেকুৱাই, দুখ থাকিবই। কি ক'ম আৰু, জীৱনটো এনেকুৱাই। এণ্ড আপোনাৰ আমি কি কৰিব পাৰিম? আমি খালি কাম কৰি যাব পাৰিম। চবখিনি ভগৱান আছে, ভগৱানে কৰিব। আমি খালি হাৰ্ড ৱৰ্ক কৰিব পাৰোঁ। আৰু আপুনি খালি সদায় নিজৰ কেৰেক্টাৰটো সদায় ভালে ৰাখিব। সদায় মানে চিম্পুল লাইফ ইজ দ্য বেষ্ট লাইফ। কাৰণ সকলোৱে এইটো এফৰ্ড কৰিব নোৱাৰে। তো গাইছ, এইখিনিয়ে, বেছি কথা কৈ নাথাকোঁ। মই সন্দীপ মহৰ্ষি হ'বলৈ মন নাই, বাকী বেছি কৈ নাথাকোঁ আৰু। একচুৱেলি মই আছিলোঁ ব্লগাৰ, কিন্তু মই হৈ গ'লোঁ মটিভেশ্যনেল স্পীকাৰ নিচিনা লাগিছে মোৰ আজি। একো নাই, থাকিব বহুত ইণ্টাৰেষ্টিং ভিডিঅ' এটা লৈ মই আহি আছোঁ। তো গাইছ, আজি বহুতখিনি কথা এনেই আপোনালোকক কৈ দিলোঁ, মানে মনলৈ আহি গ'ল কাৰণে কৈ দিলোঁ। এয়া মোৰ লগত আছে, কোন তই? চিনি নাপাওঁ মই। এনেই খালি মই ভিডিঅ' শ্বুট কৰি থকা দেখি পিনে মোক চাবলৈ আহিছিলে হ'বলা, আৰু মোক কেমেৰাটো ধৰিলে, থেংক ইউ। মই যে কেমেৰামেনৰ কাম কৰিলে। তোমাৰ নাম কি আছিলে? বিখ্যাত। বিখ্যাত নহয় বাৰু, তই কিবা এটা আছিল আৰু হোৱাট এভাৰ, মোৰ কোনো ইম্পৰ্টেঞ্চ নাই তাৰ প্ৰতি। এতিয়া মই ভিডিঅ' কৰিছোঁ, শ্বুট কৰিলোঁ, চালি বুলি এটা ঘৰলৈ যায়। এতিয়া মই একো খোৱাব কৰিব নাই। চ' গাইছ, এইটো আছে, কোন মানুহ চিনি নাপায়, এনেই আছে আৰু ওচৰত। আৰু ইমান সাজি কাচি আহিছে যে, ক'বা কি মানে কিয় আহিছা? বিয়া আছে। হা? চ' গাইছ, থাকিব ভিতৰত ইণ্টাৰেষ্টিং বস্তু হ'লে মই দেখুৱাই থাকিম। মই আজি বহুত স্পীডত কথা কৈছোঁ, কাৰণ মোৰ এনাৰ্জি আছে আজি, নাজানো আৰু কিয় আছে আৰু খালি মই এটা আপোনাক দেখুৱাই থাকিম। থাকিব ভিতৰত ত' গাইছ, আমি একচুৱেলি কাম এটাত আহিছিলোঁ আমাৰ অমলানৰ। চ' কামটোত আহি আমি দেখিলোঁ এইফালে আমাৰ ৰহা কলেজলৈ সোমাই যায়। একদম মানে কলেজ মানে বন্ধ দিয়াৰ পৰা আমি মানে এইফালে অহাই নাই, সোমোৱাই নাই। সোমাই গৈ কি কৰিম? এতিয়া কিন্তু দেওবাৰ বন্ধ ন। গাইছ, এনেই সোমাই চাই ৰ'ব। গাইছ, এয়া সোমাই আহিছোঁ। এইখন আমাৰ কলেজৰ মেইন গেট, নতুন এখন। এয়া বহু দিন হ'ল আৰু কৰোণাই চব শেষ কৰি পেলালে। এয়া এইটো আমাৰ ডিপাৰ্টমেণ্ট, মানে মোৰ ডিপাৰ্টমেণ্ট, এইটো তাৰ আগলৈ আছে। তো গাইছ, আমি ফাইনেলি আহি পাই গ'লোঁ আমাৰ কলেজৰ পৰিৱেশত। বহুত দিনৰ মূৰত যেতিয়া আপোনাৰ বন্ধ দিছিলে। এইখন আমাৰ 2 নম্বৰ গেট, এই তাত আকৌ একেবাৰে চবতকৈ প্ৰথম যেতিয়া আমাৰ কলেজৰ গেট ইফালে এখন আছে। চ' গাইছ, বহুত দিনৰ মূৰত আহিছোঁ, মানে যেতিয়াৰ পৰা কৰোণা বন্ধ দিছে তেতিয়াৰ পৰা মানে কলেজখন মই অহাই নাই। আজি একচুৱেলি মই ইয়াৰ কাম এটাত আহিছিলোঁ এইফালে। চ' ইউ কলেজে বৰ সোমাই আহোঁগৈ, এনেই পৰিৱেশটো চাই আহোঁগৈ বুলি সোমাই আহিলোঁ। এণ্ড অলপ আগত যে ব্লগিং কৰিছিলে, কৈছিলে আমাৰ নতুন ইউটিউবাৰ আহি গ'ল, চেনেল খুলিব বোলে। চ' গাইছ, এইখিনিয়ে। চ' গাইছ, আজি মই এইটো ভিডিঅ' শ্বুট কৰি আছিলোঁ আপোনাৰ আজি 5 ছেপ্টেম্বৰ, আজি শিক্ষক দিৱস। চ' এই পৃথিৱীৰ যিমান শিক্ষক আছে সকলোকে মই হেপী টিচাৰ্ছ ডে উইচ কৰিছোঁ। এনে বেলেগ কথা এটা কওঁ, তোৰ মই টিচাৰ, তই মোক আজিলৈকে এতিয়ালৈকে উইচ কৰা নাই যে। হেপী টিচাৰ্ছ ডে। থেংক ইউ। চ' এই চাওক, আজিকালি ষ্টুডেণ্ট এইবিলাক মানে আকৌ খুজি ইউজ কৰিব লাগে। চ' এইটো আপোনাৰ কলেজৰ পৰিৱেশটো চাব পাৰে। বহুত দিনৰ মূৰত আহিছোঁ। এণ্ড আজি 5 তাৰিখ, আই থিংক 6 তাৰিখৰ পৰা চাগে কলেজ খুলি দিবই। চ'
চ' মই চাগে আহা নহ'ব কাৰণ মই ইমান নাহিম চাগে তেবোৰ এনেই পৰিৱেশটো চাবলৈ আহিলোঁ এনেও আমাৰ বেলেগ ল'ৰা ছোৱালী বা এছাইনমেণ্ট জমা দিবৰ কাৰণে আহি আছে আমাৰ চব অনলাইন ইমেইলতে লৈ লৈছে চ' আজি এনেই পৰিৱেশটো চাবলৈ আহিছোঁ মজা লাগিছে গাইজ মই দেখুৱাই আছোঁ আপোনালোকৰ পৰিৱেশটো চ' মই বেক কেমেৰাত আমাৰ ডিপাৰ্টমেণ্ট দেখুৱাই আছোঁ আপোনালোকে চাই থাকক 1 ছেকেণ্ড চ' গাইজ এইকেইটা যিকেইটা বিল্ডিং দেখি আছে আপোনাৰ এইটোৱে আমাৰ ছায়েন্সৰ ডিপাৰ্টমেণ্ট মই ছায়েন্সত আমাৰ ই হ'ল কমাৰ্চত চ' গাইজ এইকেইটা যিকেইটা আমাৰ ডিপাৰ্টমেণ্ট দেখি আছে এইকেইটা ডিপাৰ্টমেণ্ট একচুৱেলি এইকেইটা ডিপাৰ্টমেণ্ট হয় এইকেইটা লেবৰেটৰী হয় বাট আমাৰ ইয়াতে ক্লাছ কৰে যিহেতু আমাৰ ছায়েন্সত বেছি আপোনাৰ নাথাকে ষ্টুডেণ্ট এণ্ড আপোনাৰ কিবা কাম কৰি চাগে হুলস্থুল চ' মই আপোনাৰ এইফালে আহিছোঁ চ' এইটো আপোনাৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট আপোনাৰ ছেকেণ্ডটো আমাৰ মই যিহেতু আপোনাৰ জুলজিত মেজৰ জুলজি দেন ভূটানী আৰু আপোনাৰ ফিজিক্স চ' এইটো আমাৰ ডিপাৰ্টমেণ্ট আমাৰ এইটো লেবৰেটৰী হয় চ' এইখনে কলেজৰ পৰিৱেশ আপোনালোকে চাব পাৰে তো গাইছ আমি আহি কলেজৰ পৰিৱেশতে এইখন জেগা বহুত চেঁচা হৈ থাকে কাৰণ আপোনাৰ চাওক গছ গছনি চ' এই গছ গছনিখিনিৰ কাৰণে বহুত চেঁচা হৈ থাকে এণ্ড আপোনাৰ কিনাৰতে এইটো কলেজৰ পুখুৰী আপুনি কেইদিনমানৰ আগতে পদুম ফুল গজি আছিলে চ' মজা লাগে মানে পুখুৰীটো দেখি পদুম ফুলখিনিৰ কাৰণে চ' গাইছ এইখিনি আপোনাৰ এই পিছফালে ফিল্ড মই 1 মিনিট দেখুৱাই আছোঁ আপোনালোকক মানে বহুত দিনৰ মূৰত আহিছোঁ কাৰণে মোৰ ভাল লাগিছে মনটো কাৰণ আমাৰ আপোনাৰ আৰু কেইদিনো চাগে এতিয়া আমি আপোনাৰ 3rd চেমৰ এক্সাম অনলাইন দিলোঁ 4th চেম বোলে কিবা নহয় নাজানো এতিয়া আমাৰ 5th চেমৰ আই থিংক ক্লাছ হ'ব চ' আৰু কেইদিন আৰু কৰোণাবিলাকক কিবা 3rd ৱেভ আহিব নিউজে পাই আছোঁ মানে বন্ধ দিবই চাগে আই হোপ বন্ধ নহওক কৰোণা 3rd ৱেভো নাহওক এইবিলাক আৰু মন নাই আৰু কিন্তু যদি আহে ন আমিনো কি কৰিব পাৰিম আমি সাধাৰণ মানুহে ন যদি আহে চাগে আমাৰ কলেজ লাইফটো আকৌ যাবগৈ কেইদিনো চাগে আৰু কলেজ অহা হ'ব চ' গাইছ এইখন দেখিব পাইছে তই আজি জানো প্ৰেক্টিছ কৰিব নাহিবি জানো ইয়াত দিছে নেট লগাই থৈছে ক্ৰিকেট প্ৰেক্টিছ আজি ক্ৰিকেট প্ৰেক্টিছ কৰিব আহিব বোলে ভাটিবেলা চ' গাইছ এইখিনিয়ে থাকিব ভিতৰত বলক আৰু বেছি দেখুৱাই নাথাকোঁ আৰু এইখন গেট হ'ল আমাৰ কলেজৰ চবতকৈ প্ৰথম গেট এইখনে গেট মানে চবতকৈ ফাৰ্ষ্ট গেট চ' গাইছ এইখিনি এটা ঘৰত যাব লাগে 1 লাইফ তো গাইছ আমি আজি এটা বহুত ইণ্টাৰেষ্টিং জেগালৈ আহি গ'লোঁ মানে আপোনাৰ কাম এটাত ওলাই আহিছিলোঁ কাম এটাত ওলাই অহা দেখি মানে আপোনাক ৰহা কলেজৰ ফালে সোমাই গ'লোঁ আপোনালোকে দেখিছে বাট আৰু এটা কাম আছিলে এইফালে আহোঁতে মানে আৰু এটা জেগাত সোমাই যাওঁ চ' গাইছ কামৰো কাম জেগা চোৱা মোৰ ব্লগ এটাও হৈ গ'ল বাৰু মই ভালেই পাইছোঁ চ' গাইছ আমি এতিয়া আহি পাইছোঁ ৰহাৰ বিখ্যাত জোঙাল বঙালু গড় আপোনালোকৰ পৰিৱেশটো মোক কেমেৰামেন আমাৰ অমলানে দেখুৱাই দিব তো গাইছ মোক কেমেৰামেন অমলানে আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাই দিলেই অঁ তই মানে এটা মোৰ ব্লগাৰ কেমেৰামেন হ'বলৈ লাজ পাইছ হে তই মানে কি ৰাজকুন্দা ফিল্মৰ কেমেৰামেন কৰিব ভাল হ'বি নে তই ৰাজকুন্দা কেমেৰামেন লেগিছিটোৱে আগবঢ়াবি মই জানো পাওঁ তোৰ টেলেণ্টেই এইটো এইখিনি এটা থাকিব মোৰ লগত মই গোটেই পৰিৱেশটো আপোনাক অকণমান দেখুৱাম তো ব'লক ফাইনেলি আমি জোঙাল বঙালু গড়ৰ ফালে সোমাই আহিছোঁ আপোনালোকে দেখিবলৈ পাইছে এতিয়া মই একচুৱেলি আজি মই প্লেনিং কৰি অহা নাই যিহেতু জোঙাল বঙালু গড় চ' গাইছ মই বেছি কথা কৈ নিদিওঁ কাৰণ ইতিহাসৰ কথা যদি মই কিবা ঘপকৈ যদি কিবা এটা ভুল কৰি দিলোঁ এনেই আকৌ কণ্ট্ৰভাৰ্চি হৈ যাব এনে আমি ৰহা মানুহ যদি মই ঘপকৈ কিবা এটা ভুল কৰি দিওঁ সেইটো চবতকৈ লাজৰ কথা চ' এনেই মই আজি অকণমান আপোনালোকক দেখুৱাম এয়া মোৰ লগৰ আছে দেখিছে এতিয়া দীপাংকৰ আমাৰ এড হ'ল সি একচুৱেলি চাইকেল ভাল কৰিব আহিছিলে ফোন কৰিলে যে তহঁতি ৰহাত আছ নেকি মই বোলো অঁ আমি যেতিয়া কামত ওলাই আহিলোঁ তাকো লৈ গুচি আহিলোঁ চ' গাইছ এইখিনি এতিয়া আমি গোটেই পৰিৱেশটো চাম বহুত ধুনীয়া পৰিৱেশ তো থাকিব ভিডিঅ'টোত মই ব্লগ কৰি এইফালে পাবজিৰ কথা পাতি আছে কি হ'ব তো গাইছে ফাইনেলি আমি এণ্ট্ৰি মাৰিছোঁ এণ্ড আপোনাক মই ইনফৰ্মেশ্যনৰ কাৰণে কৈ দিওঁ ইয়াত আপুনি সোমাবৰ কাৰণে আপোনাৰ পাৰ পাৰ্চন 10 টকাকৈ লয় চ' গাইছে আমি সোমাই দিছোঁ ধুনীয়াকৈ মানে একেদিনাই মানে আপোনাৰ ইণ্ডিয়া আৰু ইংলেণ্ডৰ টেষ্ট মেচ হৈ আছে যে চ' একেনেকৈ ক্ৰিকেটৰ ফৰ্মত আছোঁ চ' এইখিনি আপুনি সোমাই যাওঁ আহক ইয়াত আহিছে মই ছিংগাৰ লৈ আহিছোঁ পূৰা একদম গানত বিজি তো গাইছ আমি ফাইনেলি আহি পাইছোঁ জোঙাল বলহু গড় চ' গাইছ মই ইমানখিনি মানে ইতিহাসৰ কথা ক'বলৈ নাযাওঁ বাট যিখিনি মই জানো এইখিনিকে মই ক'ম চ' এই জোঙাল বঙালু গড় তেওঁ পিতৃ আছিল আই থিংক আৰি মাতা চ' তেওঁৱে আমাৰ এই মধ্য অসম তেওঁ প্ৰথমে তেওঁ ৰাজত্ব কৰিছিলে তেওঁৱে সুযোগ্য পুত্ৰ আমাৰ এই বীৰ আছিলে জোঙাল বঙালু গড় আপোনালোকে দেখিবলৈ পাইছে তেওঁৱে আছিল তিৱাসকলৰ ৰজা
আমাৰ বীৰ জোঙাল বলহু গড় চ' গাইজ তেওঁ বহুত বীৰ আছিলে তেওঁক কোনেও মানে আপোনাৰ পৰাস্ত কৰিব পৰা নাছিলে বাট তেওঁক এজন ৰজাই আই থিংক পৰাস্ত কৰিব পাৰিছিলে মানে তেওঁক চলে বলে লাগি পিনে পৰাস্ত কৰিব বিচাৰিছিলে তেওঁ হ'ল আপোনাৰ কছাৰী ৰজা আই থিংক চ' যেতিয়া কছাৰী ৰজাই যেতিয়া আপোনাৰ তেওঁক মানে কি বুলি কয় আক্ৰমণ কৰিবলৈ আহিছিলে তেতিয়া আপুনি দেখিবলৈ পাইছে পুখুৰী আপোনাৰ খান্দি পিনে মাটি খান্দি পিনে মানে আপোনাৰ মাটি ভেটি দিছিলে ভেটি দি পিনে আপোনাৰ কি কৈছে যাতে মানে সিহঁতক সৈন্য সামন্তবিলাকক ৰখাব পাৰে আৰু তাৰপিছতে আপোনাৰ জোঙাল বলহু গৈ পিনে আপোনাৰ ইয়াৰ পৰা পলায়ন কৰি পিনে আপোনাৰ আমাৰ যিখন ৰহাত আছে কলং নদী তাতে আপোনাৰ আই থিংক পানী খাইছিলে আৰু বহুত মানুহে কোৱা মতে আপোনাৰ তাত পানী খাইছিলে কাৰণে আমাৰ আই থিংক ৰহা নামটো তাৰ পৰাই আহিলে মই মানে একজেক্টলি নাজানো দেই গাইজ চ' মই কথাটো কৈছোঁৱে খালি চ' বেছি মই কৈ নাথাকোঁ এইখিনি আপোনালোকৰ ইতিহাসটো আৰু মই মানে আমাৰ প্ৰাউড ফিল কৰোঁ যে মই ৰহাতে আমি থাকোঁ আমাৰ ৰহাতে এটা ইমান ধুনীয়া জেগা আছে ইমান এজন বীৰ আমাৰ ইয়াৰে বীৰ আছিলে চ' গাইজ এইখিনিয়ে বেছি কথা কৈ নাথাকোঁ আপোনালোকে চিনেমেটিক শ্বট এটা চাই লওক মজাকৈ আমাৰ জোঙাল বলহু গড় চ' গাইজ আপোনালোকক মই গোটেই কথাখিনি ক'লোৱে যিমান পাৰিছোঁ কাৰণ মই বেছি ইতিহাসক খুচৰিব নাযাওঁ কাৰণ মোৰ কোনো প্লেনিং নাছিলে কাৰণ কি বুলি কয় মানে ঘপককৈ আহি পিনে সোমাইছোঁ মই যিখিনি কথা জানো কাৰণে মই এইখিনি কথা কৈছোঁ কাৰণ ঘপকৈ কিবা ভুলকৈ কৈ দিম আকৌ আপোনালোকৰ গম পাইছেনে কথাটো চ' গাইজ এইটোৱে আপোনাৰ পৰিৱেশ চাব পাৰে আপোনাৰ এয়া হ'ল আমাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জাষ্ট সোমাই আহি পিনে ৰাস্তাটোদি ডাইৰেক্ট সোমাই আহি পিনে আপোনাৰ ধুনীয়াকৈ দেখা পায় এয়া আপোনালোকে দেখিবলৈ পাইছে জোঙাল বলহু গড়ৰ ধুনীয়া এটা আপোনাৰ মূৰ্তি কি ধুনীয়া আপোনালোকে চাব পাৰে মই চিনেমেটিক শ্ব'টো আপোনাক দেখুৱাই দিছোঁৱেই চ' গাইজ এইখিনি আপোনাৰ পৰিৱেশ আপোনালোকে কিমান ধুনীয়া চাব পাৰে মই যে কৈছিলোঁ কছাৰী ৰজাই যে আপোনাৰ আক্ৰমণ কৰিবলৈ আহোঁতে যে আপোনাৰ গড় খান্দিছিলে চ' এয়া পুখুৰীয়া গড় চ' ধুনীয়া ইয়াত আপোনাৰ যেতিয়া মাঘৰ বিহু হয় ন উৰুকাৰ দিনাখন আপোনাৰ ৰাতিপুৱা বহুত মানুহে লাইন লয় গোটেই বছৰটো আপোনাৰ মাছ নেবেচে বাট এই ৰাতিপুৱা সময়ত আপোনাৰ বিহুৰ কাৰণে সকলো মানুহকে আপোনাৰ মানে মাছখিনি খাব দিয়ে চ' গাইজ আপুনি চাব ইমান ধুনীয়া পৰিৱেশ একচুৱেলি আপোনাৰ আমাৰ মানে কি ইণ্ডিয়ান গভৰ্ণমেণ্টে আপোনাৰ কি কৰে এনেকুৱা মানে বস্তুবিলাকত আপোনাৰ মানে পইচা খৰচ নকৰে কৰিব লাগে এইটো আপোনাৰ ধুনীয়া টুৰিষ্ট প্লেচ হ'ব পাৰে আপোনাৰ চাব পাৰে কি ধুনীয়া পৰিৱেশ এইটো যদি আপোনাৰ ডেভেলপ কৰি দিয়ে এটা ধুনীয়া টুৰিষ্ট প্লেচ হৈ যাব ন চ' গাইজ আমাৰ ইকনমিৰ ফালৰ পৰা ডেভেলপ হ'ব আপোনাৰ হাতে শিৱসাগৰে চাব পাৰে চব আপোনাৰ মানে আপোনাৰ যিবিলাক টুৰিষ্ট প্লেচ এইবিলাক আপোনাৰ গভৰ্ণমেণ্টে ডেভেলপ কৰিব লাগে এইটো আপুনি পৰিৱেশটো চাব পাৰে কিমান ধুনীয়া ন চ' গাইজ আহিব যদি কোনোবা এখন আপোনালোকে যদি এইফালে যদি যায় ধুনীয়াকৈ নামি পিনে সোমাই কৰি যাবহি চ' গাইজ এইখিনিয়ে পৰিৱেশ চাব পাৰে কি লেটেষ্ট পৰিৱেশ এইটো আপোনাৰ আৰু ডেভেলপ কৰিব পাৰে মোৰ মতে চ' এইখিনিয়ে গাইজ যি ৰ'দ মোৰ মুখ চুখ ৰঙা পৰি গৈছে দেখিছে আৰু মই বেছি কথা কৈ নাথাকোঁ আৰু তামাম গৰম লাগিছে যাব লাগে ঘৰলৈ ভোকো লাগিছে চ' এইখিনিয়ে গাইজ আহি অকণ ভাগৰ লাগিছে মই ষ্টিং এটা খাম ইহঁতে আইচক্ৰীম খাইছে আৰু বেলেগ বস্তু হোটেলত নাখাওঁ কাৰণ মানে অকণ জিম কৰা মানে অকণ হেল্থটোক লৈ পিনে মানে হেল্থ কনচিয়াছ হৈছোঁ অলপমান হেল্থটোক লগত চিন্তা কৰোঁ বাহিৰা বস্তু ইমান নাখাওঁ আৰু এইখিনি মানে বাহিৰা বস্তু খাই থকা হৈছে চ' একে পূজাতহে বেছিকৈ দবা মাৰোঁ যদি পূজা হয় চ' গাইজ এইখিনিয়ে থাকিব ভিতৰত 1 hour later তো হেল্ল' গাইজ আপোনালোকে অথনি দেখিছিলে হোটেলত আমি পূৰা গৰমত পূৰা শ্বুট কৰিলোঁ ন চ' আপোনাৰ ষ্টিং খালোঁ সিহঁতে আইচক্ৰীম খালে গাইজ এতিয়া আমি আহিছোঁ নতুন চাৰিআলি আপোনাৰ চাইকেল দোকান এখনত দেখিব পাইছে এখন চাইকেল এখন আপোনাৰ আমাৰ দীপাংকৰ চাইকেল সি চাইকেল ভাল কৰিব পাৰিছে তাৰ চাইকেলখন বহুত বেয়া আছে চ' এতিয়া আমি চাইকেল ভাল কৰিম কৰি পিনে ঘৰলৈ যাম বহুত গৰম চ' এইখিনিয়ে গাইজ হা এইখন চাইকেল চাব পাৰে পূৰা অৱস্থা নাই দাদাই কৈছে তাৰ এঘণ্টামান লাগিব পূৰা মানে অৱস্থা নোহোৱা কৰি থৈছে চ' এইখিনিয়ে বহুত উৎপাত ছোৱালী দেখিলে পূৰা আঁকুৱা বকুৱা কৰি চলাব ক'ত চাইকেল বেয়া নহ'ব তোৰ দেখিছে স্পক ঠিক কৰিছে দাদাই স্পক ঠিক কৰিছে দেখিছে চব স্পক ভাঙা চ' গাইজ এইখিনিয়ে এতিয়া আমি কি বুলি কওঁ এঘণ্টামান লাগিব চাইকেল ভাল কৰিবলৈ আমাৰ খুৰাই চাইকেল ভাল কৰি আছে চ' চাইকেল ভাল কৰি পিনে আমি ঘৰলৈ যাম চ' এইখিনি থাকিব ভিতৰত আমি গোটেইগাল আছোঁ বাকী এতিয়া বেছি কৈ নাথাকোঁ লগ পাম মোৰ এটা নতুন ভিডিঅ'ত চ' see you in my next video. Man, I went from a bag to a bag to a bag. I remember me and mama used to ride the cab.
Pull up out the lot, no more lease, we paying cash. Show up to a crib, hand the keys to a Jag. That's that light work, flexing so much it hurt. Used to rock hand-me-downs, now Versace down my shirt. I remember them days we couldn't wait for the first. Finally made me a meal, now we eating off the verse. Yeah, but I remember being hungry. Sardines, ramen noodles, and macaroni. Had that wick cheese sandwich with fried bologna. Don't want no pity, this part of my testimony. Yeah, I probably could've hit a lick with all my homies. Instead I played it cool and sat at home all by my lonely. You can go be stupid, I'll be fine with being phony. Cause I seen how that worked out for Set It By